Hello friends, welcome to Tireless Study. আজিৰ এই ভিডিঅ'টোত আমি পৰিৱেশ বিজ্ঞানৰ কিছু ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰিম যিবিলাক নেকি আহিব লগা সিটেট আৰু অন্যান্য কম্পিটিটিভ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব। গতিকে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। Question number 1. Which of the following is a greenhouse gas? Carbon dioxide, water vapor, methane, all of the above. তলৰ কোনবোৰ গ্ৰীণহাউছ গেছ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, অল অফ দি এবভ। গ্ৰীণহাউছ গেছসমূহ হৈছে কাৰ্বন ডাই অক্সাইড, মিথেন, হাইড্ৰফ্লুৰ'কাৰ্বনছ, নাইট্ৰাছ অক্সাইড, পাৰফ্লুৰ'কাৰ্বনছ, ছালফাৰ হেক্সাফ্ল'ৰাইড আৰু নাইট্ৰজেন ট্ৰাইফ্ল'ৰাইড। এই প্ৰশ্নটো বহুতেই ইম্পৰ্টেণ্ট, মনত ৰাখিব। নেক্সট কুৱেশ্যন, ক্লৰ'ফ্লুৰ'কাৰ্বনছ CFC is used in refrigerators, air conditioners, perfumes, all of the above. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, all of the above. CFC এয়াৰ কণ্ডিশ্যনাৰত ব্যৱহাৰ কৰা হয়, পাৰফিউমছত ব্যৱহাৰ কৰা হয়, তাৰপিছত ৰেফ্ৰিজাৰেটৰত ব্যৱহাৰ কৰা হয়, মনত ৰাখিব। আৰু CFC গ্ল'বেল ৱাৰ্মিঙৰ এটা ডাঙৰ কাৰণ। তাৰপিছৰ প্ৰশ্নটো হ'ল হায়েষ্ট পাৰ্চেণ্টেজ অফ এয়াৰ কনচিষ্ট অফ অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন, আৰ্গন। এইটো এটা অতি সহজ প্ৰশ্ন। বায়ুত আটাইতকৈ বেছি নাইট্ৰজেন থাকে। বায়ুত নাইট্ৰজেনৰ পৰিমাণ হৈছে 78%। তাৰপিছত আছে ছেকেণ্ড হায়েষ্ট আছে অক্সিজেন। অক্সিজেন আছে 20.9%। তাৰপিছত আছে আৰ্গন। আৰ্গন আছে 0.90%। তাৰপিছত অন্যান্য গেছ আছে 0.17%। তাৰপিছত কাৰ্বন ডাই অক্সাইড আছে 0.03%। তাৰপিছৰ প্ৰশ্নটো হ'ল হু বিল্ড দ্য গোলকণ্ডা ফৰ্ট? গোলকণ্ডা ফৰ্ট কোনে নিৰ্মাণ কৰিছিলে? চোলাৰ ডাইনেষ্টি, চালুক্য ডাইনেষ্টি, কাকাতীয়া ডাইনেষ্টি, পাল্লাৱা ডাইনেষ্টি। গোলকণ্ডা ফৰ্ট এইটো নিৰ্মাণ কৰিছিলে কাকাতীয়া ডাইনেষ্টিয়ে, মনত ৰাখিব। আৰু এইটো হৈছে গোলকণ্ডা ফৰ্ট, এইটো নিৰ্মাণ কৰিছিলে কাকাতীয়া ডাইনেষ্টিয়ে। তাৰপিছৰ প্ৰশ্নটো হ'ল হোৱাট উইল বি দ্য ৱেইট অফ এন অবজেক্ট অন দ্য ছাৰ্ফেচ অফ দ্য আৰ্থ হুজ মাছ ইজ 10 kg অন দ্য মুনছ ছাৰ্ফেচ? অৰ্থাৎ কোনো এটা বস্তুৰ পৃথিৱী পৃষ্ঠত কিমান ওজন হ'ব যদিহে চন্দ্ৰত ইয়াৰ ওজন 10 kg। চন্দ্ৰত দিছে ইয়াৰ ওজন দিছে 10 kg। আমি জানো যে কোনো এটা বস্তুৰ চন্দ্ৰত যি ওজন হয় কিন্তু পৃথিৱীত ইয়াৰ ওজন 6 গুণ বাঢ়ি যায়। ইয়াত দিয়া আছে চন্দ্ৰত কোনো এটা বস্তুৰ ওজন 10 kg, তেন্তে পৃথিৱীত কিমান হ'ব? গতিকে পৃথিৱীত 6 গুণ বাঢ়িব, অৰ্থাৎ 10 পূৰণ 6। গতিকে পৃথিৱীত ইয়াৰ ওজন হ'ব 60 kg, অৰ্থাৎ 1 নম্বৰটো শুদ্ধ হ'ব। চন্দ্ৰত যিকোনো বস্তুৰ ওজন 6 গুণ কমি যায়, অৰ্থাৎ ধৰক এজন মানুহৰ পৃথিৱীত যদি ওজন 60 kg হয়, সেই মানুহজনৰে চন্দ্ৰপৃষ্ঠত ইয়াৰ ওজন হ'ব 10 kg, অৰ্থাৎ চন্দ্ৰত ওজন 6 গুণ কম। পৃথিৱীতকৈ চন্দ্ৰত 6 গুণ ওজন কম হয়। তাৰপিছৰ প্ৰশ্নটো হ'ল প্লেণ্টছ আৰ গ্ৰীণ বিকজ অফ দ্য প্ৰিচেঞ্চ অফ পিগমেণ্ট কল্ড গ্লুক'জ, নাইট্ৰজেন, ক্লৰ'ফিল, অক্সিজেন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3, ক্লৰ'ফিল। ক্লৰ'ফিল থকাৰ কাৰণে পাত সেউজীয়া হয়। তাৰপিছৰ প্ৰশ্নটো হ'ল ভিটামিনছ আৰ ছাবষ্টেঞ্চেছ required as medicine to make us healthy, that build muscles to keep us strong, required small quantities to prevent deficiency disease, that increase our metabolic rate of loading to loss of weight. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰটো required small quantities to prevent deficiency disease, অৰ্থাৎ ৰোগ প্ৰতিৰোধ কৰাৰ বাবে অতি নগণ্য পৰিমাণৰ আমাৰ ভিটামিন দৰকাৰ। তাৰপিছৰ প্ৰশ্নটো হ'ল which one of the following disease may be caused by stagnant water? স্থিৰ পানীত অথবা বন্ধ পানীৰ পৰা কোনটো বেমাৰ সৃষ্টি হ'ব পাৰে? মেলেৰিয়া, পলিঅ', নিউমনিয়া, চিকেন পক্স। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মেলেৰিয়া। জমা হোৱা পানীত অৰ্থাৎ স্থিৰ পানীত মহে কণী পাৰে আৰু তাৰপিছত এইবিলাক মহৰ দ্বাৰা জিকা, চিকুনগুনিয়া, ডেংগি আদি মহৰ দ্বাৰা হোৱা বেমাৰৰ সৃষ্টি হয়। নেক্সট কুৱেশ্যন, গ্ৰাউণ্ড ফ্ল'ৰ অফ লাডাখ ইজ ইউজড ফৰ টু কিপ নেচেচাৰী থিংছ টু কিপ এনিমেলছ both 1 and 2, neither 1 nor 2. লাডাখৰ গ্ৰাউণ্ড ফ্ল'ৰ কি কামত ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3, both 1 and 2, to keep necessary things and to keep animals. তাৰপিছত কুৱেশ্যন নম্বৰ 10, ইয়াত লিষ্ট 1ত দিছে
ফেমাছ পেইণ্টিংসমূহ আৰু লিষ্টটোত দিছে মানে কোনটো ৰাজ্যত কোনখন ৰাজ্যত ফেমাছ এইটো দিছে গতিকে কলমকাৰী পেইণ্টিংছ এইটো হ'ব অন্ধ্ৰপ্ৰদেশ গতিকে A1 পিথোৰা এইটো হ'ব পিথোৰা ফেমাছ পেইণ্টিং অফ মধ্যপ্ৰদেশ গতিকে B3 তাৰপিছত আছে অৰ্লি ফেমাছ পেইণ্টিং অফ মহাৰাষ্ট্ৰ গতিকে C2 হ'ব আৰু মধুবনী আমি সকলোৱে জানো যেটো মধুবনী বিহাৰৰ ফেমাছ পেইণ্টিং গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 3 A1 B3 C2 তাৰপিছত D4 এই পেইণ্টিংসমূহ বহুতেই ইম্পৰ্টেণ্ট গতিকে মনত ৰাখিব SSC UPSC APSC সকলো ধৰণৰ এক্সামত এই পেইণ্টিংসমূহ আহিয়ে থাকে গতিকে মনত ৰাখিব তাৰপিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য মাছ অফ এন অবজেক্ট উইথ এ ডেন্সিটি অফ 15 গ্ৰাম পাৰ ml এণ্ড এ ভলিউম অফ 3 ml কোনো এটা বস্তুৰ ঘনত্ব আৰু আয়তন দিয়া আছে ইয়াৰ ভৰ উলিয়াব লাগে গতিকে আমি সূত্ৰটো আছিলে যে ডেন্সিটি ইজ ইকুৱেল টু মাছ ডিভাইডেড বাই ভলিউম অৰ্থাৎ ডেন্সিটি ইজ ইকুৱেল টু মাছ ডিভাইডেড বাই ভলিউম ইয়াত ডেন্সিটি দিয়া আছে আমাৰ 15 তাৰপিছত মাছটো আমাক দিয়া নাই তাৰপিছত ভলিউম আছে 3 গতিকে ইয়াত m ইজ ইকুৱেল টু হ'ব 3 into 15 is equal to 45 গ্ৰাম গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব 2 নম্বৰটো 45 গ্ৰাম তাৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো ভোপাল গেছ ট্ৰেজেডি ইজ কজড ডিউ টু হুইচ গেছ কোনটো গেছৰ প্ৰভাৱত ভোপাল গেছ দুৰ্ঘটনা হৈছিলে এমোনিয়া মিথেন মিথাইল আইসোসায়ানেট মিথাইল সায়ানেট ইয়াৰ শুদ্ধ উত্তৰ হ'ব 3 নম্বৰটো মিথাইল আইসোসায়ানেট 1984 চনত মিথাইল আইসোসায়ানেটৰ বাবে ভোপাল গেছ ট্ৰেজেডি সংঘটিত হৈছিলে কোৱেশ্চন নম্বৰ 13 দ্য ইণ্টেন্সিটি অফ ডেশ ইজ মেজাৰ্ড বাই ৰিক্টাৰ স্কেল ৰিক্টাৰ স্কেলৰ দ্বাৰা কোনটোৰ প্ৰবলতা বা প্ৰাবল্য জোখা হয় ভলকেনো আৰ্থকুৱেক সুনামি সাইক্লোন ইয়াৰ শুদ্ধ উত্তৰ হ'ব 2 নম্বৰটো ভূমিকম্পৰ প্ৰাবল্য জুখিবলৈ ৰিক্টাৰ স্কেল ব্যৱহাৰ কৰা হয় কোৱেশ্চন নম্বৰ 14 ডেশ ইজ দ্য ইউনিট ইউজড ফৰ মেজাৰিং নইজ পলিউশ্যন অৰ্থাৎ শব্দ প্ৰদূষণ জুখিবলৈ কি একক ব্যৱহাৰ কৰা হয় জুল ডেচিবেল নিউটন নেনো ইউনিট শব্দ প্ৰদূষণ জোখা এককটো হৈছে ডেচিবেল Question number 15. The common element which is present in both carbohydrates and proteins. তলৰ কোনটো carbohydrates আৰু protein দুয়োটাতে থাকে ক্লোৰিন নাইট্ৰজেন সালফাৰ কাৰ্বন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 4 কাৰ্বন কাৰ্বোহাইড্ৰেটছ আৰু protein দুয়োটাতে কাৰ্বন থাকে